বৰ্তমান গুৱাহাটীৰ পুৰণি নাম কি আছিল? উত্তৰ প্ৰাগজ্যোতিষপুৰ। পৰৱৰ্তী প্ৰশ্ন, অসমত সংস্কৃত মহাবিদ্যালয় ক'ত ক'ত আছে? উত্তৰ গুৱাহাটী আৰু নলবাৰী। পৰৱৰ্তী প্ৰশ্ন, অসমত আৰবী ভাষাৰ মহাবিদ্যালয় ক'ত আছে? উত্তৰ ৰঙিয়া। পৰৱৰ্তী প্ৰশ্ন, অসমত বিশ্ব স্বাস্থ্য কেন্দ্ৰ ক'ত আছে? উত্তৰ চাবুৱাত। পৰৱৰ্তী প্ৰশ্ন, অসমৰ মানসিক ৰোগৰ চিকিৎসালয় ক'ত আছে? উত্তৰ তেজপুৰত। পৰৱৰ্তী প্ৰশ্ন, অসমত অন্ধৰ বাবে বিদ্যালয় ক'ত ক'ত আছে? উত্তৰ গুৱাহাটী, নগাঁও, ডিব্ৰুগড়। পৰৱৰ্তী প্ৰশ্ন, অসমত কলা পোৱাৰ বাবে বিদ্যালয় ক'ত আছে? উত্তৰ গুৱাহাটী কাহিলীপাৰাত। পৰৱৰ্তী প্ৰশ্ন, অসমত ফৰেষ্ট বিদ্যালয় ক'ত আছে? উত্তৰ গুৱাহাটী জালুকবাৰী। পৰৱৰ্তী প্ৰশ্ন, অসমত প্ৰাকৃতিক গেছ প্ৰকল্প ক'ত আছে? উত্তৰ নামৰূপ আৰু বঙাইগাঁও। পৰৱৰ্তী প্ৰশ্ন, অসমত ৰাসায়নিক সাৰ কাৰখানা ক'ত আছে? উত্তৰ নামৰূপত। ভিডিঅ'টি ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।